কংগ্ৰেছ দলত আছিলোঁ আৰু আজি যেতিয়া অসম বিধানসভাত একেবাৰে দুখ মনেৰে কংগ্ৰেছৰ বিধায়ক চেয়াৰমেন আলীয়ে যেতিয়া থিয় হৈ পেলাই কৈছিল যে অধ্যক্ষ মহোদয় মই বহিষ্কৃত কংগ্ৰেছ দলৰ পৰা আপুনি মোক সুযোগ দিব লাগিব এষাৰ ক'বলৈ। কংগ্ৰেছ এটা পুৰণা দলৰ এজন বিধায়কে এই যি বাক্য আজি পবিত্ৰ বিধানসভাত প্ৰয়োগ কৰিলে মই অসখাই মোক বহিষ্কৃত কৰা হ'ল। এতিয়া মোক ক'বলৈ তেওঁলোকে সুযোগ নিদিয়ে। অধ্যক্ষ মহোদয় আপুনি ক'বলৈ সুযোগ দিব। এই যিটো কংগ্ৰেছৰ দখা হৈছে এইটো সঁচাকৈ দেখি দুখ লাগিছে। আজি শশীকান্ত দাস ডাঙৰীয়াকো পালোঁ। তেওঁ দুদিন ধৰি পেলাই অসম বিধানসভালৈ আহিবলৈ সাহস কৰা নাছিল। তেখেতক কোৱা হ'ল যে আপুনি ভাৰতীয় জনতা পাৰ্টীৰ দলত যোগদান কৰে নকৰে আপোনাৰ কথা, কিন্তু দলৰ পৰা আপোনাক চকোচ কৰিলে বুলি আপুনি সমষ্টি স্বাৰ্থত অসমৰ মাননীয় মুখ্যমন্ত্ৰী গামোচা আৰু চেলেং চাদৰ পিন্ধাওঁতে কংগ্ৰেছ দলে যিটো সন্দেহ কৰা, যোনটো বিশ্বাস নকৰা হৈছে ইজনে এজনক, এই দৃশ্য দেখি সঁচাকৈ বেয়া লাগিছে। কিন্তু আমিবোৰ আছোঁ। আপুনি কংগ্ৰেছ দলত যদি থাকে থাকক, ভাৰতীয় জনতা পাৰ্টীৰ দলত যোগদান নকৰিলেও আপুনি থাকক, কিন্তু বিধানসভালৈ আহক। সমষ্টিবাসী ৰাইজে আপোনাক এটা আশাৰে আপোনাক জিকাই পঠিয়াইছে আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আপোনাক সহায় কৰিম বুলি প্ৰতিশ্ৰুতি দিছে। সেইকাৰণে আপুনি আহক। এই কংগ্ৰেছৰ যিটো বিশ্বাস নকৰা, কাষৰ বিধায়কজনকে বিশ্বাস নকৰা, কাষৰ বিধায়কজনকে মানে অপমান কৰা, এই যিটো কংগ্ৰেছৰ স্বভাৱ হৈছে, এইটো এটা দৃশ্য মানে 7টামান লবি, গৌৰৱ গগৈ লবি, দেৱব্ৰত শইকীয়া, ৰকিবুল হুছেইন, ভূপেন বৰা, ৰিপুণ বৰা, প্ৰদ্যুৎ বৈল্য, এই 7টামান লবিৰ মাজত কংগ্ৰেছ যিটো দখা। এতিয়া মই আগতে কৈছিলোঁ মই যোগদান ভাৰতীয় জনতা পাৰ্টীৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এই দ্বিতীয়বাৰৰ বাবে যেতিয়া চৰকাৰ হ'ল, অসম গণ পৰিষদ, UPPL আৰু অসমৰ খিলঞ্জীয়া মূলৰ লোকসকলক লৈ পেলাই গণশক্তিৰ পৰা আদি কৰি যেতিয়া চৰকাৰখন গঠন হ'ল, তেতিয়া মই কংগ্ৰেছৰ যিটো ভৱিষ্যত একো দেখা নাছিলোঁ। মই তেতিয়া পদত্যাগ কৰাৰ লগে লগে তেতিয়াই কৈছোঁ যে দুজন বিধায়ক অতি শীঘ্ৰে ভাৰতীয় জনতা পাৰ্টীত আহি আছে। আৰু মই কোৱা কথাষাৰিয়ে সঁচা প্ৰমাণিত হ'ল। সুশান্ত বৰগোহাঁই ডাঙৰীয়া, ফণী তালুকদাৰ ডাঙৰীয়া ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিলে। এতিয়া মই পুনৰ ক'ব বিচাৰিছোঁ, অতি শীঘ্ৰে কংগ্ৰেছ দল ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টীত দুজন বিধায়ক আৰু কংগ্ৰেছ দল ত্যাগ কৰি অসম গণ পৰিষদ দলত দুজন বিধায়ক অতি শীঘ্ৰে যোগদান কৰিবলৈ গৈ আছে। কংগ্ৰেছৰ এই যিটো কাষৰ বিধায়কজনকে বিশ্বাস নকৰা, নিজৰ মাজতে যিটো খাম খেলি লবিকেন্দ্ৰিক তেওঁলোকৰ যিটো ৰাজনীতি আৰম্ভ কৰিছে, কংগ্ৰেছ দলটো শেষ হ'বলৈ গৈ আছে। এই দেখি দুখ লাগিছে। এই মনৰ দুখৰ ভাৱটোৱে আপোনালোকৰ আগত মানে প্ৰকাশ কৰিলোঁ। চাওক, আজি শেহতীয়াকৈ যিটো কংগ্ৰেছৰ দখা, আজি দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ এটা বেলেগ লবি, যিটো লবিৰ বিৰুদ্ধে ৰকিবুল হুছেইন ডাঙৰীয়াই তেওঁ আঁতৰাবৰ কাৰণে লিখা মেলা কৰা অসমৰ ৰাইজে প্ৰত্যক্ষ কৰিলে। মই আৰু বেছি বহাই কোৱা কথা নহয়। শেহতীয়াকৈ যদি আপোনালোকে চায়, ৰিপুণ বৰাৰ লবিয়ে শক্তি প্ৰয়োগ কৰিব নোৱাৰিলে আৰু ভূপেন বৰাৰ লবিয়ে ৰিপুণ বৰাৰ লবিক উফৰাই পঠিয়ালে। এই লবিবোৰ যদি কথাবোৰ আপোনালোকে যদি ভালধৰণে চায়, তেতিয়া দেখা পাব যে গৌৰৱ গগৈ ডাঙৰীয়া দুদিনমান হৈছিল কংগ্ৰেছ দলত অহা, আৰু তুলনামূলকভাৱে প্ৰদ্যুৎ বৈল্য ডাঙৰীয়া অলপ কংগ্ৰেছৰ পুৰণা এজন নেতা। এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াক ওপৰৰ আসন দিয়াৰ লগে লগে প্ৰদ্যুৎ বৈল্য ডাঙৰীয়াৰ যিটো লবিয়ে স্বাভাৱিক বেয়া পাইছে বা দুখ পাইছে। এই যিটো লবি, এই লবিৰ ৰাজনীতিটোৱে মানে দেৱব্ৰত শইকীয়াৰ বেলেগ লবি, ৰকিবুল হুছেইনৰ বেলেগ লবি, ভূপেন বৰা, ৰিপুণ বৰা, প্ৰদ্যুৎ বৈল্য, গৌৰৱ গগৈ, এই যিটো লবি মানে আৰম্ভ হৈছে, এই লবিটোৱে কংগ্ৰেছক শেষ কৰি গৈ আছে। এইটো মই কোৱা কথা নহয়। শেহতীয়া যিটো ৰাইজে অসমৰ ৰাইজে প্ৰত্যক্ষ কৰিছে, সেইটোতে প্ৰমাণ কৰে যে কংগ্ৰেছৰ মাজত খেম খেলি আছে। চাওক, মই তেতিয়াও নাম কোৱা নাছিলোঁ, আজিও নাম ক'ব বিচৰা নাই। আপোনালোকৰ মনত পৰে, মই জুনৰ 18 তাৰিখত দল ত্যাগ কৰিছিলোঁ। 21 তাৰিখৰ জুনৰ এই বৰ্ষতে মই ভাৰতীয় জনতা পাৰ্টীত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উপস্থিতিত মই যোগদান কৰিছিলোঁ। সেই সময়তে মই সংবাদ মাধ্যমত সম্বোধন কৰি কৈছিলোঁ, অতি শীঘ্ৰে দুজন বিধায়ক ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰি আছে আৰু সুশান্ত বৰগোহাঁই ডাঙৰীয়া, ফণী তালুকদাৰ ডাঙৰীয়াই যোগদান কৰিলে। এতিয়াও মই আকৌ ভৱিষ্যতবাণী কৰিছোঁ, অতি শীঘ্ৰে কংগ্ৰেছ দলৰ পৰা
দুজন বিধায়ক দল ত্যাগ কৰি কংগ্ৰেছ দল ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিব আৰু কংগ্ৰেছ দল ত্যাগ কৰি পেলাই অসম গণ পৰিষদ দলত অতি শীঘ্ৰে দুজন বিধায়ক যোগদান কৰিবলৈ কৈ আছে খুব কম দিনৰ ভিতৰত হ'ব এইটো খুব আমি বিহুৰ আগে পাছে ৰঙালী বিহুৰ সময়ত এয়া অসমৰ ৰাইজে এটা নতুন ৰাজনীতি বাতাবৰণ দেখা পাব ৰঙালী বিহু এপ্ৰিল মাহত এপ্ৰিল ৰঙালী বিহু অহা বৰ্ষত মই নাম ক'ব বিচৰা নাই আৰু প্ৰকৃতত জাকিৰ হুছেইন চিকদাৰে হওক বা অন্য কমলেশ প্ৰকাশ বা যোনে যি কংগ্ৰেছৰ নেতাসকলে যিয়ে নকওক কংগ্ৰেছ দলটোৰ তেওঁলোকৰ মাজৰ যিটো আজি চেয়াৰমেন আলীয়ে বক্তব্য ৰাখিব লগা হ'ল যে মই অসখাই মোক দলৰ পৰা বহিষ্কৃত কৰা হৈছে এই যিটো দশা শশীকান্ত দাস ডাঙৰীয়াই মাথো সমষ্টিৰ ৰাইজৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীগৰাকী অসমীয়া সমাজৰ আমাৰ মূল যি গামোচা আৰু চেলেং চাদৰে অসমৰ মুৰব্বী মুখ্যমন্ত্ৰীগৰাকীক গামোচা পিন্ধাওঁতে চৌকছ যিটো কৰাৰ যিটো কংগ্ৰেছৰ যিটো বিশ্বাস নোহোৱা হৈছে বিধায়কৰ প্ৰতি সেইটোতে কংগ্ৰেছটো শেষ হ'ব গৈছে কোনে মাতিলে মিডিয়াক বা মিডিয়াই কেনেকৈ খবৰ পালে কেনেকৈ গ'ল এইটো আৰু নাজানো মই কিন্তু মই যিমান দূৰ জানো মাথো শশীকান্ত দাস ডাঙৰীয়াৰ মুখৰ বাক্যৰে আমি এইটোৱে গম পাইছোঁ যে মহাপুৰুষ গুৰুজনা শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই যেনে এখন সুন্দৰ সমাজ শান্তিপূৰ্ণ সমাজ সমন্বয় সমাজ গঢ়াৰ বাবে যেনে ব্যৱস্থা গ্ৰহণ কৰিছিলে গুৰুজনাৰ আৰ্হিৰে কাম কৰি থকাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আকৃষ্ট হৈ শশীকান্ত দাস ডাঙৰীয়াই সমষ্টিৰ ৰাইজৰ স্বাৰ্থতে গামোচা চেলেং চাদৰ পিন্ধাৰ কথা মই কোৱা কথা নহয় তেখেতে মুখেৰে ইতিমধ্যে অসমৰ ৰাইজে শুনা পাইছিল মাথো সেইটো কাৰণে কৈছিল তেখেতে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিম বুলি যোৱা নাছিল কংগ্ৰেছ দল ত্যাগ কৰিম বুলি যোৱা নাছিল সমষ্টিৰ ৰাইজৰ স্বাৰ্থতে তেওঁ গৈছিল নাই তেনেকুৱা নাই জইন কৰিম বুলি তেখেতে এতিয়ালৈকে কোৱা নাই সময়ে আহ্বানৰ প্ৰতি তেখেতে যদি প্ৰয়োজন হয় তেনেকুৱা বুলি কৈছে কিন্তু এতিয়া আজি যদি আপোনালোকে চাই বৰ্তমান বিধানসভা কক্ষত তেওঁ কংগ্ৰেছৰ যি বিৰোধীৰ আসনত তেওঁ বহি আছে তেওঁ আমাকো সাক্ষাৎ কৰিছিল আৰু আমি লগ পাইছোঁ তেওঁ দায়িত্ব নিজে পালন কৰি যাম বুলি কৈছে মই খুব ভাল কথা আৰু এজন ভাল ল'ৰা মই মোৰ বন্ধুৰ দৰে শশীকান্ত দাস ডাঙৰীয়া খালি এইটোৱে বেয়া লাগিছে কংগ্ৰেছে এইজনৰ বিশ্বাস নকৰা যিটো হৈছে সেইটো দেখি কেইদিনমান আগত যিহেতু কংগ্ৰেছত আছিলোঁ বেয়া লাগিছে না মই জনাত স্থিতি সলোৱা নাই তেখেতৰ যিটো স্থিতি বা পৰহি দিনাখন সংবাদ মাধ্যমৰ আগত সম্বোধন কৰোঁতে তেখেতে যি বাক্য ৰাখিছিল সেই স্থিতিতে তেখেতে আছে আৰু সেই স্থিতিতে তেখেতে বৰ্তমানে থকাৰ কথাই মত পোষণ কৰিছে চাওক যেতিয়া এজন বিধায়কে মুখ্যমন্ত্ৰীক আমিও যদিও মই ভাৰতীয় জনতা পাৰ্টীৰ এতিয়া বৰ্তমানৰ বিধায়ক মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমি সততে আমি লগ পাব নোৱাৰোঁ মুখ্যমন্ত্ৰীগৰাকী বহুত ব্যস্ত থাকে আপোনালোকে সকলোৱে অৱগত যে শশীকান্ত দাস ডাঙৰীয়াই মাননীয় বিধায়কগৰাকীয়ে সহায় বিচাৰিছিল লগ কৰাৰ বাবে মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াৰ আৰু পীযুষ হাজৰিকা ডাঙৰীয়াই হয়তো সেই মুহূৰ্তত মাননীয় আমাৰ ভাৰতীয় জনতা পাৰ্টী দলৰ ৰাজ্যিক সভাপতি মাননীয় ভৱেশ কলিতা ডাঙৰীয়াই মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰত তেখেতৰ নিজৰ সমষ্টি বা কিছু কামৰ কাৰণে নিশ্চয় গৈছিল আৰু সেই সময়ত তেনে এটা কোইন্সিডেন্ট এনেকৈ লগ পাই গামোচা পিন্ধাইছে যিটো প্ৰক্ৰিয়াৰে বিজেপিলৈ বিধায়কসকল আহি আছে নেক্সট ইলেকশ্যনত ইউপিপিএল আৰু অগপক শূন্য কৰি পেলাই অকলে সংখ্যাগৰিষ্ঠ আসনেৰে চৰকাৰ গঠন কৰিব নেকি সেয়া নহয় সেয়া দলৰ শীৰ্ষ নেতৃবৰ্গই সিদ্ধান্ত ল'ব বৰ্তমান অসমীয়া মূলৰ খিলঞ্জীয়া মূলৰ অসমক ভালপোৱা আৰু অসমক ভালপোৱা আমাৰ লোকক লৈ পেলাই ভাৰতীয় জনতা পাৰ্টী অসম গণ পৰিষদ ইউপিপিএল গণশক্তি আৰু মিত্ৰজোঁট আমাৰ চৰকাৰ চলি আছে আৰু চলি গৈ থাকিব শহীদক অকণমান কৰাৰ বাবে চেয়াৰমেন আলীক নিলম্বন কৰিছিল কংগ্ৰেছে কিন্তু আপুনি আজি যেন চেয়াৰমেন আলীক সমৰ্থন থিয় দিয়া যেন আপোনাৰ বক্তব্য মই চেয়াৰমেন আলীক সমৰ্থন দিয়া নাই কংগ্ৰেছৰ যদি ভালধৰণে অসমৰ বুৰঞ্জী অসমৰ কথা কংগ্ৰেছৰ নেতৃবৰ্গই বিধায়কসকলক কোৱাহেঁতেন চেয়াৰমেন আলী এই দশা নহ'লহেঁতেন চাগে বোধহয় বা চেয়াৰমেন আলী এনে মন্তব্য কৰিবলৈ সাহসে নকৰিলেহেঁতেন যোনো অজুই যি চাগে অন্য ৰাজনৈতিক দল বা ভাৰতীয় জনতা পাৰ্টীৰ অন্য দলৰ বিধায়কে কেতিয়াও এনে বাক্য প্ৰয়োগ কৰা নাই কৰিবলৈ সাহসো নকৰে অৰ্থাৎ কংগ্ৰেছৰ মই এইটোৱে ক'ব বিচাৰি আছোঁ কংগ্ৰেছৰ শীৰ্ষ নেতৃবৰ্গৰ নিজৰ বিধায়কক বুজাব যিটো বুজোৱাৰ শক্তি বা যিটো ক্ষমতা বা নিয়ন্ত্ৰণ কৰাৰ যিটো ব্যৱস্থা বা বিধায়কসকলক অসমৰ বুৰঞ্জী অসমৰ বিষয়ে জনাৰ বা এটা বিশ্বাস দলৰ মাজত মিলা প্ৰীতি সেইটোত ক'ৰবাত তেওঁলোকৰ মাজত
সমন্বয় নথকাৰ বাবে এই গতি হৈ আছে। মই কংগ্ৰেছৰ যে গতি, কংগ্ৰেছৰ শীৰ্ষ নেতৃবৰ্গৰ ভুল হৈ আছে, যাৰ কাৰণে এজন বিধায়কে দল ত্যাগ কৰিছে। মই দল ত্যাগ কৰাই হওক, যোগ্যজনক সন্মান নজনাই হওক, মই যি সময়ত দল ত্যাগ কৰিছিলোঁ মই সংবাদ মাধ্যমৰ আগত স্পষ্ট কৰিছিলোঁ, চাৰিবাৰৰ এজন বিধায়ক হিচাপে মই যোগ্য আছিলোঁ বিৰোধী দলৰ দলপতি আসনৰ বাবে বা PSC কমিটিৰ সভাপতিৰ বাবে বা মই প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিৰ বাবে। কিন্তু মোৰ অনুভৱ যোগ্যজনক সন্মান কংগ্ৰেছে নজনালে, অৰ্থাৎ কেইজনমানে সেই কংগ্ৰেছৰ নেতৃত্ব ধৰি ৰাখিব বিচাৰিলে, সেইটো ভুলৰ বাবে এইটো গতি হৈ গৈ আছে। আমি দল ত্যাগ কৰিলে পুনৰ বিধায়ক হ'ল, এতিয়া মনত এতিয়া দুখ আছে নেকি? নাই মই তাৰ কাৰণে আপুনি সদায় কৈ আছে কথা স্বাভাৱিক, যিটো দলত ইমান দিন আছিলোঁ সেই দলৰ এইটো গতি হৈছে, স্বাভাৱিক দুখ লাগিছে। এই দুখ লাগিছে এইটো কাৰণে দুখ লাগিছে না, মই ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰি পেলাই মই খুব আনন্দিত, আৰু আনন্দিতৰ কাৰণেহে আজি মই উৎফুল্লিত হৈ পেলাই মই সমষ্টিবাসী ৰাইজক সেৱা কৰিবলৈ সক্ষম হৈছোঁ। বিধায়ক নোহোৱা আগৰ পৰাই হওক বা বিধায়ক এতিয়া হৈয়ে হওক, মই বহু কাম কৰিবলৈ সক্ষম হৈছোঁ। নাই, মোৰ দুখ লাগিছে এইটোৱে, বিৰোধী বুলি ক'লে প্ৰধান বিৰোধী দল অসমত কোন? সকলোৱে জানে কংগ্ৰেছ। আৰু কংগ্ৰেছৰ যদি এইটো গতি হয়, কাৰণ আমি মাননীয় মুখ্যমন্ত্ৰী মতে কৈ আছে বাৰম্বাৰ যে বিৰোধী এটা ডাঙৰ ভূমিকা আছে, আৰু বিৰোধীৰ যদি ভূমিকাটোৱে ল'ব নোৱাৰে, তেনেকুৱা মাজত যদি কাজিয়াই পেচাল চলি থাকে, তেনেহ'লে বিৰোধী ভূমিকা কোনে ল'ব? এতিয়া দেখা গৈছে যে শাসকীয় দলৰ বিধায়কসকলে বিৰোধী ভূমিকা লৈ পেলাই বিভিন্ন প্ৰশ্ন আজি চৰকাৰ কৰিবলৈ বাধ্য হৈছে, কাৰণ বিৰোধী দলৰ পৰা যেনে প্ৰশ্ন আহিব লাগে, এতিয়া শাসক দলৰ পৰাহে বেছি প্ৰশ্ন আহিছে। বিৰোধীৰ দুখত আপুনি সদায় দুখী হৈ থাকিব নেকি? বিৰোধীৰ কংগ্ৰেছৰ বিধায়কৰ দুখত আপুনি সদায় দুখী হৈ থাকিব? নাই, মই চাগে কেইদিনমানৰ কাৰণে চাগে মোৰ দুখ লাগিব, আৰু লাহে লাহে চাগে মোৰ মুঠতে এই বেদনা, এই দুখ চাগে মোৰ মনৰ পৰা যাব। কিন্তু কংগ্ৰেছৰ এই গতি দেখি বেয়া লাগিছে, আৰু বিশেষভাৱে আৰু 4জন বিধায়ক যে আহি আছে, সেইটো কি ইংগিত আপোনালোকে নিজে বুজক, নেতৃত্বৰ কি হৈ আছে। মই ইংগিত এতিয়া দিব নোৱাৰিম, খালি এইটোৱে ক'ব বিচাৰিম যে মধ্য অসমৰ ইপিনে ইপিনে ওচৰা ওচৰি, একেবাৰে নামনিও নহয় আৰু বা একেবাৰে উজনিও নহয়, একেবাৰে মাজৰ আহি আছে। নাই, মোৰ নেতৃত্বত নাহে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি আকৃষ্ট হৈয়ে এই 4জন বিধায়ক আহিবলৈ গৈ আছে।